40টা সমষ্টি বিটিচিৰ এই 40টা সমষ্টিত হিতাধিকাৰীসকলক লৈ পেলাই বিটিচি চৰকাৰে এটা সভা পাতিছে আৰু আহি আজি এই 5 নং চেৰপাঙতো হিটো হৈছে। ইয়াতে ময়ো আহিছোঁ, আহি পেলাই দেখিবলৈ পালোঁ ইয়াত যথেষ্ট সংখ্যক 6000তকৈ বেছি আমাৰ হিতাধিকাৰী মানে ভিতৰুৱা গাঁও অঞ্চলৰ মহিলা পুৰুষ আৰু গৰীব দুখীয়া মানুহসকলে ইয়াত যোগদান কৰিছে। যোগদান কৰাৰ অৰ্থ সেইটোৱে কিবা নহয় কিবা আমাৰ বিটিচিৰ যে আঁচনি সৰু সুৰা আঁচনি বা আসাম চৰকাৰৰ যে আঁচনি বিটিচি চৰকাৰে ইমপ্লিমেণ্ট কৰা আৰু ভাৰত চৰকাৰৰ যে আঁচনি আমাৰ বিটিচিত যিটো ইমপ্লিমেণ্ট হয় সেইবোৰ আঁচনি নিশ্চয় পাইছে। ইয়াৰ কাৰণে তেখেতসকলে হাঁহি খুচিৰে ইয়াত যোগদান কৰিছে। বিটিচি বাকে এইবোৰ ৰাজনীতি নালাগে। গতিকে ৰাইজ আজি আপোনালোকে ইয়াত কমচে কম 6000 মানুহ আছে, মই বহুত আছে বুলি নকওঁ। আজি যদি 5000 6000 মানুহ ইয়াত ভোট খাব পাৰিছে, দায়িত্ব নেতাসকলৰ লগত আমাৰো আছে, সবৰে আছে। গতিকে ইউপিপিএল দলক শক্তিশালী কৰিবৰ কাৰণে আজি ঘৰত ঘূৰি গৈ আপোনালোকে বহি নাথাকিব। নিজৰ পৰিয়ালৰ কোনোবা ব্যক্তি যদি বুজা নাই, এতিয়াও অন্য দলৰ কথা পাতে, তেখেতসকলক বুজাই দিয়ক কিয় ইউপিপিএলত যোগদান কৰিব লাগে। গাঁৱৰ